এখন দেশত এজন সপোন কোঁৱৰ আছিল আৰু সেই কোঁৱৰৰ মনটো হৰি নিছিল এগৰাকী দীপ লিপ কোঁৱৰী। আৰু তাৰ পিছত মা কি হ'ল? তাৰ পাছত এক গুণ দুই দুই গুণ চাৰি তিনি তিনি গুণ বৰ কষ্ট হৈছে ন তোক এনেকৈ দেখিলে তাৰ যে আৰু কিমান কষ্ট হ'ব। তই তাৰ কথা ভাবিব নালাগে, তই নিজৰ কথা ভাব। অনথাক ফটাকানিয়ে ঢাকি ৰাখিব নোৱাৰে, সি জ্বলিব আৰু বৰ বেয়াকৈ জ্বলাব। বিয়পিলে খবৰটো প্ৰতিখন পুৱাৰ কাকত, চহৰখন যেন তুলপাৰ আমাৰ প্ৰেমৰ গুজব। কিনো মন্দিৰ কিনো দৰগা, আলি বাটৰ মিনাৰ, উৰি আছে নিচানবোৰ আমাৰ প্ৰেমৰ উৎসৱ। খচি তৰে পাতাতে লিখিলো সাধু এটা, শিৰোনামা জোনাকত জুনুকা। আমি একো নাজানো, কিন্তু মোৰ মনটোৱে বাৰে বাৰে কৈ আছে সেই মানুহজনৰ লগত কিবা নহয় কিবা এটা সম্পৰ্ক তোৰ নিশ্চয় আছে। আৰে ময়ো জানিব বিচাৰো মোৰ ৰহস্য কি। কোন হয় মই? পাৰিজাত নে জোনাকৰ জুনুকা? তোমাৰ যিমানটা প্ৰশ্ন আছে সকলো প্ৰশ্নৰ উত্তৰ মাত্ৰ এটাই। নাবিকে যেনেকৈ সমুদ্ৰক, অৰণ্যই যেনেকৈ বৰষুণক। নৰসাধকে যেনেকৈ ভাল পায় তেজৰ চেকুৰাক, ময়ো ভাল পাওঁ মোৰ জুনুকা।